हेलो फ्रेंड्स आमार ये भिडिओ बनोৱাৰ प्रधान उद्देश्य हल जे आमार অসমতে হোক বা आमार भारतते होक बहुत केस चलि থাকে एग्जाम्पल दिबले गले आपनालोকৰ रेप केसे होक बा बहुत किबा किबि केस হৈ আছে সেই গতিকে আমি এই ভিডিওটোৰ দ্বাৰা দেখাব বিচাৰিছো যে সকলোকে দুখীয়ে শাস্তি পোৱাটো আৰু এতিয়া দুখীয়ে শাস্তি পালে ন এটো কাৰণে আমি বহুত হ্যাপি হয় আমি সকলোৱে হ্যাপি হয় আৰু আপোনালোকে যদি এই ভিডিওটোত কিবা ভুল দেখিছে আপোনালোকে আমাক জনাব যদি ভাল লাগিছে দেন লাইক কমেন্ট এন্ড শেয়ার কৰি দিব আমাৰ ভিডিওটো থ্যাংক ইউ মা মই যাও তুমি মোৰ ফোনটো কিয় ৰিচিভ কৰা না ইমান কল কৰি আছো চোৱা মোক তুমি বাৰবাৰ ফোন মেছেজ কৰা নাথাকে মই তোমাক বহুত বেয়া পাওঁ বলা তুমি নন্দিতা কিয় ইমান ডিষ্টাৰ্ব দি থাকা সদায় সদায় নন্দিতাক মই লাজ বাৰৰ পৰা সুধিম মই তাই কি কৈ চাওঁ নহ'লে এনেকুৱা নহ'ব নহয় কি হৈ গৈছে চাচোন তো সুধি চাওঁ আজি ভালকে যদি গুৰুত্ব নিদিয়ে নাই ভাই মই কিবা এটা কৰিবই লাগিব যেনেকৈ কি নহওক নন্দিতা মই তোমাক লাজ বাৰৰ পৰা সুধিছোঁ তুমি ভাল পাবানে মোক নন্দিতা চালা সিঙানে মোক নন্দিতাই গুৰুত্ব নিদিলে কথাটো গম পাইছে না তাই বয়া ইগনোৰ কৰি গুচি গ'ল তই এটা কাম কৰ কি তই তাৰ বাপেও কিবা এটা কৰ ভাই এতিয়া বাপেওক কৰিলে কি হ'ব তাই গুৰুত্ব দিয়া নাই যদি তাৰ পিছতো যদি বাপেকে গুৰুত্ব নেদেই তই এটা বেলেগ আইটেম দে নহয় ভাই তই ঠিক কথা কৈছা তই ভালাইহে দিছে মোক আজি আৰে ভাই তই মোৰ কথা শুনি যা এদিন চাকচেছ হ'বই চালা তাক ইমান গুৰুত্ব দিলোঁ তাই মোক ফালা পোতা মানে ৰেচপণ্ডে নিদিলে শুনিছা তাৰ বাপেওক কিবা এটা কৰি লৈ কি কৰিব লাগে তাকে ভাবি চাওঁ লাষ্টত যদি আৰু গুৰুত্ব নেদে নিজৰ বেলেগ ৰাস্তা ল'ব লাগিব আজি কিবা এটা কৰিব লাগিব বাপেকৰ লগত শুনিছা মোৰ আইটেম কাম কৰিলি নন্দিতা অলপ বাহিৰৰ পৰা আহৰক দেউতাকক লগ কৰি কথাখিনি কোৱাই ভাল হ'ব ভালকে বুজি কবি খুৰা ৰ'বচোন 1 মিনিট আপোনাৰ লগত মোৰ অলপমান কথা আছিল নন্দিতাৰ বিষয়ে কিবা ক'ব লগা আছিল নন্দিতাৰ কথা কি কথা এতিয়া মই নন্দিতাক বহুত ভাল পাওঁ তাই আজি মোক কেইদিনমানৰ পৰা মোক মানে কি একেবাৰে ৰেচপণ্ড দিয়া নাই গুৰুত্ব দিয়া নাই খুৰা ই নন্দিতাক বহুত ভাল পায় আপুনি কিবা এটা কৰক ভাইটি ভাল পোৱাটো সৰু কথা কিন্তু নন্দিতা এতিয়া পঢ়াৰ বয়স আৰু তোমালোকে যেনেকৈ ৰাস্তা ঘাটে অভদ্ৰ কৰি আছা সেনেকৈ নহয়তো পাতি দে মোৰ নিজৰ কামত যাব লাগে নাই বাপেকেও নামনিলে মই কিবা এটা বেলেগ ৰাস্তা ল'ব লাগিব শুনিছে না তই থাক বুজ মই যাওঁ ঐ ৰখচোন আৰে কি কৰে বা আহিলে মাঝে ব্লক করো না পাপগুলো আরে ধরে ধরে কোন এই হই হই লাগালে আঘাত করেছিল এই তো ফেলে তো আরে
তোৰ নামত